এটা আচৰিত ঘটনা। সেইটো ঘটনা হৈছে সমগ্ৰ ভাৰতবৰ্ষত এটা আলোড়নৰ সৃষ্টি কৰিছে গুৰগাঁৱৰ এই ঘটনাটোতে, যে নিজৰে পিতৃ দীপক যাদৱে নিজৰে ছোৱালী এগৰাকী প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকা যাদৱক নিজৰ হাতৰ পিষ্টলেৰে 5 ৰাউণ্ডকৈ গুলি কৰি শেষ কৰি পেলাইছে। এটা আচৰিত ঘটনা, যিটো ঘটনাই সমগ্ৰ ভাৰতবৰ্ষত বৰ্তমান আলোড়নৰ সৃষ্টি কৰা বুলি ক'ব পাৰি। কিহৰ কাৰণে হত্যা কৰিলে সেই বিষয়ে এতিয়ালৈকে পুলিচে স্পষ্ট কৰা নাই। পুলিচৰ তদন্তত হয়তো পিছলৈ ওলাব, কিন্তু প্ৰাথমিক তদন্তত স্পষ্ট হৈছে যে তেওঁৰ পিতৃ দীপক যাদৱে বিচৰা নাছিল যে তেওঁৰ ছোৱালী টেনিছ খেলক, তেওঁৰ ছোৱালীয়ে ইনষ্টাগ্ৰামত ৰীল বনাওক। এই ঘটনাবিলাক তেওঁ সহ্য কৰিব পৰা নাছিল, আৰু যাৰ কাৰণে তেওঁলোকৰ পৰিয়ালত পাৰিবাৰিক সংঘাতৰ সৃষ্টি হৈছিল। আৰু তেওঁৰ জন্ম দিয়া ছোৱালী এগৰাকী প্ৰতিভাৱান খেলুৱৈ আছিল, তেওঁ ৰাধিকা যাদৱ, যাক তেওঁ নিজ হাতেৰে হত্যা কৰি পেলাইছে যোৱা 10 তাৰিখে। সমগ্ৰ ভাৰতবৰ্ষত এই ঘটনাটোৱে এক আলোড়নৰ সৃষ্টি কৰা বুলি ক'ব পাৰি। আচল ঘটনাটো হৈছে যে হাৰিয়ানাৰ গুৰগাঁৱৰ ছোৱালী, তেওঁ 25 বছৰ, 2000 চনত তেওঁৰ জন্ম হৈছিল। 25 বছৰীয়া এগৰাকী ছোৱালী নিজৰ ৰাজ্যিক পৰ্যায়ৰ এগৰাকী প্ৰতিভাৱান টেনিছ খেলুৱৈ আছিলে। ইয়াৰ লগতে তেওঁৰ এখন নিজৰে টেনিছৰ একাডেমি আছিল, য'ত তেওঁ বিভিন্ন সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেওঁ টেনিছ প্ৰশিক্ষণ দিছিলে, আৰু তাৰ পৰা টকা উপাৰ্জন কৰি তেওঁ স্বাৱলম্বিতাৰ পথ বাছি লৈছিলে। কোনো অপৰাধ নহয়। ইয়াৰ উপৰিও তেওঁ ইনষ্টাগ্ৰামত ৰীলো বনাইছিলে, যিটো ঘটনাই সমগ্ৰ হত্যাকাণ্ডৰ মূল ঘটনা বুলি ইতিমধ্যে পুলিচে স্পষ্ট কৰিছে। পুলিচে তেওঁৰ পিতৃ দীপক যাদৱক গ্ৰেপ্তাৰ কৰিছে, আৰু গ্ৰেপ্তাৰৰ পিছত পুলিচে কি কৈছে সেইখিনি আপুনি চাওক। এই ভিডিঅ'টোৰ পৰা আপুনি চাব পাৰিব। এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টোৰ পৰা গম পাম যে আচলতে পুলিচে কি ক'ব বিচাৰিছে। अच्छा, एक तो जो इसका ना अम्युनिशन बरामद करना है। जो सर्विस रिवॉल्वर था, तो उसने जो वसीला लिया था उस समय कितने अम्युनिशन खरीदे थे, वो अम्युनिशन में जो हमारे 6 बरामद हुए हैं, बाकी बरामद करनी है। रिमांड पर भेजा। अब कितने दिन की रिमांड मिली है? 1 दिन का मिला है। 1 दिन का। सर, क्या कुछ रिकवरी करनी है या कहानी जो अम्युनिशन रिकवर करना है। एमिनेशन कहाँ फेंका है, सब बताया अभी तो कुछ? जिसके इनकी जमीन है कासम गाँव में, वहाँ से लेकर आना है। कौन सी गांव से सर? कासम कहाँ पे? रेवाड़ी के पास ही। अच्छा, रेवाड़ी। तो सर इसे मारा क्यों, कुछ बता पाया ही अभी? मोटिव क्या है सर? मोटिव तो कल बता दिया था। देखिए तो चोट लगे, देखिए तो मोटिव क्या है सर? मोटिव क्या बताया था? मोटिव बता दी, वही मोटिव है। सर क्या टेनिस अकेडमी से नाराज? हाँ वैसे उसी से। हाँ उसी से। तो लेकिन सर इसका तो ऑलरेडी इतना किराया आता था, लाखों रुपए, फिर उसके बावजूद भी क्यों मारा, समझ में नहीं आया ये। সংবাদ মাধ্যমৰ তথ্যৰ ওপৰত ভিত্তি কৰি এইটো ঘটনা স্পষ্ট হৈছে যে তেওঁৰ পিতৃ দীপক যাদৱে বিচৰা নাছিলে যে তেওঁৰ ছোৱালীগৰাকীয়ে ৰীল বনাওক, আৰু তেওঁৰ এই ইনষ্টাগ্ৰামৰ যিটো তেওঁ ৰীল বনাইছিলে, এই ৰীলটোত তেওঁ ইমানেই ক্ষুণ্ণ হৈ উঠিছিলে যে তেওঁ সমাজত ওলাবৰ ভয় কৰিছিল। সমাজত মানে ওলালে তেওঁৰ ছোৱালীয়ে ৰীল বনাইছে, বিভিন্ন ধৰণৰ কথা কৈছিল, যাৰ কাৰণে তেওঁ মানসিকভাৱে মানে অশান্তি হৈছিলে, আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ পৰিয়ালত বিভিন্ন ধৰণৰ সংঘাত হোৱা বুলি স্পষ্ট মানে কৈছে, সংবাদ মাধ্যমত বাতৰি ওলাইছে। যিদিনা ঘটনা ঘটিছিল, অৰ্থাৎ 10 তাৰিখে যিদিনা ঘটনাটো ঘটিছিল, সেইদিনাখন ৰান্ধনী ঘৰত ৰাধিকাই কিবা কৰি আছিলে, আৰু সেই দিনটোত তেওঁৰ মাতৃৰ জ্বৰ হৈ আছিলে, অৰ্থাৎ তেওঁ বিচনাত পৰি আছিলে। ঠিক সেই সময়তে পিছফালৰ পৰা তেওঁৰ পিতৃ দীপক যাদৱ আহিছিল, আৰু আহি 5 ৰাউণ্ডকৈ গুলি ৰাধিকাৰ শৰীৰত নিক্ষেপ কৰিছিল। তাৰে 3টা গুলিয়ে স্পট তেওঁৰ শৰীৰত বিন্ধি গৈছিল, শৰীৰত প্ৰৱেশ কৰিছিল, আৰু থিতাতে ৰাধিকাৰ মৃত্যু হৈছিল। মৃত্যুৰ পিছত যি তদন্ত আৰম্ভ হৈছে পুলিচৰ, এই তদন্তত দীপক যাদৱে স্পষ্ট কৰিছে পুলিচৰ আগত যে তেওঁৰ ছোৱালীয়ে ৰীল বনোৱাটো তেওঁ সহ্য কৰিব পৰা নাছিলে, টেনিছ একাডেমি এখন খুলি স্বাৱলম্বী হোৱাটো তেওঁ সহ্য কৰিব পৰা নাছিলে, সমাজৰ ভয়ত তেওঁ এই ঘটনা বা এই কৰ্মকাণ্ড কৰা বুলি তেওঁ পুলিচৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে। আচলতে আচৰিত ঘটনা। এগৰাকী ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈক নিজৰ পিতৃয়ে নিজৰ ঘৰতে এনেদৰে হত্যা কৰি পেলোৱাটো আজিৰ তাৰিখত, আজি ভাৰতবৰ্ষৰ কাৰণে এক আচৰিত ঘটনা বুলি ক'ব পাৰি, যি ঘটনাটোৱে প্ৰত্যেকজন সচেতন ব্যক্তিক এবাৰৰ কাৰণে চিন্তা কৰিবলৈ বাধ্য কৰাইছে।